ওম নমো ভগৱতী বাসুদেৱায়। ফলঙনি আঞ্চলিক ভাগৱত অখণ্ডবাদ পৰিচালনা সমিতিৰ সৈজন্যত সাৰ্বজনীন নামঘৰৰ আমন্ত্ৰণত ৩৪তম বাৰ্ষিক ভাগৱতৰ অখণ্ডবাদ শ্ৰী শ্ৰী ৪৪ কেলীয়া নামঘৰত ১৪/১৪ পৰা ২০ চ'তলৈ ইংৰাজী ২৯ মাৰ্চৰ পৰা ৪ এপ্ৰিল ২০২৬লৈ অনুষ্ঠিত হৈ আছে। এই দ্বিতীয় বৈকুণ্ঠপুৰীত আমাৰ গাঁৱৰ নামঘৰৰ ৰাইজে ১৬ চ'ত ইংৰাজী ৩১ মাৰ্চ মঙলবাৰে আপ্যায়নৰ দায়িত্বত আছিলে। তাতে সকলো ৰাইজে সেৱা আগবঢ়ালোঁ হওক, পুৱা ৯ বজাৰ পৰাই আবেলি ৪ বজালৈ। অৱশ্যে ৪ বজাৰ পৰা আমি ৫ বজালৈকে সেৱা আগবঢ়ালোঁ। খুব ভাল লাগিল এই মহান অনুষ্ঠানভাগিত সেৱা আগবঢ়াবলৈ পায়। আমি গৈয়ে প্ৰথমে নামঘৰত চাকি ধূপ জ্বলাই কাম কৰা ঠাইলৈ গৈ সকলো কামত লাগি গৈছোঁ হওক। ভাগৱতৰ মূল গেট সোমায়েই ৪৬ ভাগ নামঘৰৰ ধৰ্মধ্বজা উৰি আছে। খুব ভাল লাগিছে দেখি। আৰু বিষ্ণুৰ প্ৰত্যেকটো অৱতাৰৰ মূৰ্তি খুব সুন্দৰকৈ ৰাখিছে। সঁচাই এই মহান অনুষ্ঠানভাগিত উপস্থিত থাকি খুব ভাল লাগিল।